অসমৰ জনপ্ৰিয় অভিনেতা দিপাঙ্কৰ ৰয়ে দিলে অসমবাসী তথা অনুৰাগীক এটি ভাল খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ বহুত শুভকামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা দিপাঙ্কৰ ৰয়ে দিলে এটি ভাল খবৰ। অভিনেতাজনৰ খবৰটো পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। পোনপ্ৰথমে কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় অভিনেতা দিপাঙ্কৰ ৰয়ক আপোনালোকে কেনে পায়, তেখেতৰ অভিনয় চাই কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেতা দিপাঙ্কৰ ৰয় আছে এটা ভাল খবৰ। ভাল খবৰটো হৈছে যে তেখেতে পুনৰ এখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ পাইছে। ধাৰাবাহিকখনৰ নাম হৈছে বহাগী। এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'ব সকলোৰে প্ৰিয় চেনেল স্পন্দন টিভিত। ধাৰাবাহিকখন 11 নৱেম্বৰৰ পৰা সম্প্ৰচাৰিত হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে পুনৰ দিপাঙ্কৰ ৰয় অভিনয় চাবলৈ পাব ধাৰাবাহিকৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।